আপুনি কেতিয়াবা ভাবিছেনে যিটো চাবোন আপুনি ঘৰতে বনাব পাৰিব সেই চাবোনটো আপুনি নিজৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও আপুনি সেইটো বিক্ৰী কৰি এটা ইনকামৰ পথ বাছি ল'ব পাৰে। আজি মই আপোনালোকক জনাম ঘৰতে নিৰ্মিত কৰা অৰ্থাৎ ঘৰতে বনোৱা চাবোনটো বজাৰত পোৱা চাবোনতকৈ কিয় বেছি ভাল হয় আৰু তাৰ কোৱালিটি কিহৰ কাৰণে ভাল হয় সেই বিষয়ে আজি এই ভিডিঅ'ত আমি সকলোৱে ডিসকাস কৰিম। আজিকালি বজাৰত পোৱা বেছিভাগ চাবোনেই কেমিকেল দি বনোৱা হয় যাত আৰ্টিফিচিয়েল কালাৰ থাকে আৰু তাৰ ওয়েটটো বঢ়াবৰ কাৰণেও বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰে। আৰু সেই চাবোনটো যদি আপুনি ইউজ কৰে সেই চাবোনটোৱে আপোনাৰ ছালখন শুকান কৰাৰ উপৰিও বিভিন্ন ধৰণৰ খজুৱতি হওক বা বিভিন্ন ধৰণৰ স্কিনৰ আপোনাৰ বেমাৰৰ সৃষ্টি কৰে। তো সেই চাবোনটো আপোনাৰ বাবে উপযোগী বুলি আপুনি ভাবেনে? আজিৰ এই ভিডিঅ'ত মই আপোনাক 5টা কাৰণ দিম কিহৰ কাৰণে আপুনি ঘৰত ব্যৱহাৰ কৰা অৰ্থাৎ ঘৰতে নিৰ্মাণ কৰা বা ঘৰত বনোৱা চাবোনটো আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ মাৰ্কেটত বজাৰত বা পোৱা যোনবিলাক চাবোন হয় সেই চাবোনৰ পৰা হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আপুনি কেনেদৰে বাচি থাকিব পাৰে, ঘৰত বনোৱা চাবোনৰ পৰা আপুনি কেনেদৰে তাৰ উপকাৰিতাবোৰ ল'ব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'ত আমি ডিসকাস কৰিম। প্ৰথম কাৰণটো হৈছে যোনবিলাক ঘৰত বনোৱা হয় চাবোন সেই চাবোনত আপুনি যোনবিলাক উপাদান ইউজ কৰিব মানে ব্যৱহাৰ কৰিব সেই সকলোবিলাক প্ৰাকৃতিক হয় অৰ্থাৎ নেচাৰেল হয়। আপুনি ধৰি লওক হালধি হওক, নিম হওক, এল'ভেৰা হওক বা যি সামগ্ৰীৰ পৰা চাউলৰ গুড়ি হওক বা বেচন হওক আপোনাৰ যেনেকুৱা ধৰণৰ সামগ্ৰী আপুনি খাবলৈ ব্যৱহাৰ কৰে বা ঘৰত ব্যৱহাৰ কৰে সেই সামগ্ৰীৰ পৰাই আপুনি সেই চাবোনটো বনাব পাৰে। আৰু যেহেতুকে আপুনি সেই চাবোনটো নিজে বনায় গতিকে আপুনি গম পায় যে সেই চাবোনটোত আপুনি কেনেকুৱা ধৰণৰ বস্তু দিছে, কেনেকুৱা ধৰণে সেই চাবোনটো বনোৱা গৈছে বা কেনেকুৱা পৰিৱেশত আপুনি সেই চাবোনটো বনাইছে। তো সেই কাৰণে কি হৈ যায় আপোনাৰ চাবোনটো আপোনাৰ স্কিনৰ কাৰণে উপযোগী হৈ পৰে। অৰ্থাৎ আপুনি যদি সেই চাবোনটো ব্যৱহাৰ কৰে তেতিয়াহ'লে মাৰ্কেটত পোৱা যোনবিলাক চাবোন হয় সেই চাবোনৰ কেমিকেলে আপোনাৰ স্কিনটোত যোনটো হাৰ্মফুল ইফেক্ট পেলাব পাৰে সেইটো আপুনি নিজে বনোৱা চাবোনটোৰ পৰা কেনেকুৱা ধৰণৰ ইফেক্ট বিলাক আপুনি দেখা নাপায়। আপুনি নিজে গম পাব যে আপোনাৰ ছালটো সতেজ হৈ উঠে, প্লাছ আপোনাৰ কি হয় স্কিনটো ব্ৰাইট হয় আৰু আপুনি নিজেই তাৰ 2 এদিন ব্যৱহাৰ কৰাৰ পিছতে আপুনি তাৰ ৰিজাল্টটো দেখা পাব। সেকেন্ড কাৰণটো হৈছে আপোনালোকে গম পায় যে আমি যোনবিলাক হোমমেড চাবোন বনাওঁ সেই চাবোনটো বনাবৰ কাৰণে আমি এটা সোপ বেছ ব্যৱহাৰ কৰোঁ। সেই সোপ বেছটোত আপুনি গম পায় তাত গ্লিচাৰিন থাকে আৰু গ্লিচাৰিনৰ প্ৰপাৰ্টিজ হৈছে যে সি আমাৰ চাৰিওফালে যোনবিলাক জলীয় বাষ্প থাকে বা আমাৰ চাৰিওফালে থকা মইশ্চাৰটো সি ধৰি ৰাখে, যাৰ কাৰণে আপোনালোকে ঘৰত বনোৱা চাবোনটোত গ্লিচাৰিন থাকে যাৰ বাবে আপোনাৰ স্কিনটোৱে সেই আপোনাৰ চাৰিওফালৰ যোনবিলাক মইশ্চাৰ থাকে সেইটো ধৰি ৰাখে স্কিনত, যাৰ বাবে আপোনাৰ স্কিনটো কোমল হয়, সতেজ হয় আৰু আপুনি নিজকে বহুত স্কিনটোৰ পৰা মানে যোনটো ড্ৰাইনেছ আপুনি ফিল কৰে সেইটো আপুনি দেখা নাপায় যদিহে আপুনি ঘৰতে বনোৱা চাবোনটো ব্যৱহাৰ কৰে। 3 নম্বৰ কাৰণটো হৈছে যেহেতুকে ঘৰুৱা সামগ্ৰী হিচাপত আপুনি ঘৰুৱা সামগ্ৰীৰ পৰা আপুনি চাবোনটো বনায় গতিকে আপুনি চাবোনটো নিজৰ হিচাপ মতে বনাব পাৰে। অৰ্থাৎ ইয়াত আপুনি আপোনাৰ যদি কেতিয়াবা স্কিনৰ বহুতৰে কিছুমান বস্তুৰ পৰা স্কিনৰ এলাৰ্জি থাকে, তো যেতিয়া আপুনি ঘৰতে বনোৱা চাবোনটো ইউজ কৰিব তেতিয়া আপুনি গম পাব যোনবিলাক বস্তুৰ পৰা আপোনাৰ এলাৰ্জি হোৱাৰ চান্স থাকে আপুনি সেই বস্তুটো যদি আপুনি চাবোনটোত ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনাৰ বাবে সেইটো মানে উপযোগী হৈ পৰে। অৰ্থাৎ আপুনি নিজৰ প্ৰয়োজন অনুসাৰে আপুনি নিজৰ চাবোনটো বনাব পাৰে। আপুনি সদায় ব্যৱহাৰ কৰি থকা বিভিন্ন ধৰণৰ স্কিন কেয়াৰ ৰুটিনত ইউজ কৰা আপোনাৰ মুলতানী মিট্টি হওক বা যেনেকুৱা ধৰণৰ স্কিনৰ বেনিফিচিয়েলৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ ঘৰতে বনোৱা ফেচ পেক বিলাক যোনবিলাক আপুনি ইউজ কৰে সেইবোৰ দিও আপুনি আপোনাৰ সেই চাবোনটো বনাই ল'ব পাৰে। আপোনাৰ স্কিনত যোনটো এফেক্ট আপুনি সেই ফেচ পেকৰ পৰা দেখা পায় আপুনি যদি সেই চাবোনটো ইউজ কৰে আপুনি ঘৰত বনোৱা তেতিয়াহ'লে সেই সেম ইফেক্ট বিলাকো আপোনালোকে লাহে লাহে দেখা পাই গৈ থাকিব। 4 নম্বৰ কাৰণটো হৈছে যিহেতুকে আমি ইয়াত কোনো ধৰণৰ হাৰ্মফুল কেমিকেল ইউজ নকৰোঁ, ইয়াত আমি সকলোবিলাক নেচাৰেল সামগ্ৰী দি আমি চাবোনটো বনোৱা যায় গতিকে ই ইকো ফ্ৰেণ্ডলি হয়। অৰ্থাৎ ই পৰিৱেশৰ বাবেও মানে সুলভ পৰিৱেশৰ বাবেও ই উপকাৰী হয় কাৰণ আমি ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ, যাৰ বাবে ইয়াৰ পৰা আমাৰ প্ৰাকৃতিক বা প্ৰকৃতিত কিবা যদি ইফেক্ট পৰিব লগা কেমিকেল থাকে সেইবিলাক নাথাকাৰ বাবে এই চাবোনটো ইউজ কৰিলে কোনো ধৰণৰ প্ৰকৃতিৰ কোনো ধৰণৰ প্ৰব্লেম নাহে, যাৰ কাৰণে ই ইকো ফ্ৰেণ্ডলি হয় আৰু
যাক আপুনি ইউজ কৰাৰ ফলত বহুখিনি ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰে। 5 নম্বৰ আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো কাৰণ হৈছে যে এই চাবোনটো যিহেতুকে আপুনি ঘৰত বনাই আপোনাৰ ঘৰুৱা সামগ্ৰী প্ৰাকৃতিক নেচাৰেল সামগ্ৰী ইউজ কৰিবা বা হাৰ্বেল প্ৰডাক্টছবিলাক ইউজ কৰি পেলাই আপুনি যিহেতুকে চাবোনটো বনাই, গতিকে এই চাবোনৰ কোৱালিটিটো বহুত বেছি উচ্চ মানদণ্ডৰ হয়। গতিকে আপুনি মাৰ্কেটত যোনবিলাক চাবোন পোৱা যায় সেই চাবোনবিলাকৰ বহুততে লিখা থাকে টয়লেট সোপ বুলি লিখা থাকে। তো সেইবিলাক হৈছে বহুত কেমিকেল ইউজ কৰি পেলাই বনোৱা চাবোন হয়, যাৰ বাবে আপোনাৰ সেই চাবোনবিলাকৰ কোৱালিটি বহুত ল' মানৰ হয়, যাৰ কাৰণে সেইবিলাক কম মূল্যত বিক্ৰী যায়। কিন্তু যিহেতুকে আপুনি ঘৰতে বনোৱা চাবোনটোত আপোনাৰ হাৰ্বেল বস্তু হওক প্ৰাকৃতিক সামগ্ৰীবিলাক ইউজ কৰে, যাৰ বাবে ইয়াৰ গুণাগুণটো এটা উচ্চ মানদণ্ডৰ হৈ পৰে, যিটো আপোনাৰ স্কিনৰ কাৰণে ভাল হোৱাৰ উপৰিও যেতিয়া আপুনি এটা ব্যৱসায় ভিত্তিক হিচাপে ইয়াক এটা পৰ্যায়লৈ লৈ যাব, আপোনাৰ চাবোন বনোৱাৰ যোনটো প্ৰচেছ হয়, আপুনি যদি সেইটো ব্যৱসায় ভিত্তিক হিচাপেও লৈ যায়, তেতিয়াহ'লেও আপুনি গম পাব যে উচ্চ মানদণ্ডৰ চাবোনৰ মূল্য আজিৰ যুগত বহুত বেছি হয়। কাৰণ আপুনি এই চাবোনটো যদি মাৰ্কেটত লৈ যায়, আপোনাৰ চাবোনটোৱে যদি গুণাগুণখিনি আপুনি যোনটো গুণাগুণ বিচাৰিছে সেইটো দিব পাৰে, তেতিয়াহ'লে সেই বস্তুৰ মূল্যটো বাঢ়ি যায়, যাৰ কাৰণে আপুনি এই চাবোনটো এটা উচ্চ মানদণ্ডৰ মূল্য লৈ আপুনি মাৰ্কেটত তাক চেল কৰিব পাৰে, যাৰ কাৰণে এই চাবোন বনোৱা প্ৰচেছটো আপোনাৰ বাবে এটা ভাল ব্যৱসায় হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। যদি আপুনি ঘৰতে এই চাবোনটো এটা উচ্চ মানদণ্ডৰ ভাল কোৱালিটিৰ চাবোন যদি আপুনি ঘৰতে বনাব পাৰে, তেতিয়াহ'লে আপুনি এইটো বিক্ৰীও কৰিব পাৰিব। আজিকালি এই অৰ্গেনিক চাবোনৰ যোনটো চাহিদা সেইটো অনলাইনে হওক বা স্থানীয় বজাৰবিলাকত তাৰ যোনটো দ্ৰুত গতিত বাঢ়িব লৈছে, যোনটো চাহিদা হয়। কাৰণ লকডাউনৰ পিছৰ পৰা, কোভিডৰ পিছৰ পৰা আপোনাৰ মানুহৰ সেই সজাগতাটো আহিছে যে আমি কেমিকেলবিলাকৰ পৰা কেনেকৈ আমাক নিজকে বচাই ৰাখিব লাগে, যাৰ কাৰণে এই অৰ্গেনিক চাবোনৰ চাহিদাটো দিনক দিনে বৃদ্ধি পাই গৈছে। গতিকে আপুনিও যদি এই চাবোনৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে, তেতিয়াহ'লে আপুনিও ইয়াৰ পৰা লাভান্বিত হোৱাটো নিশ্চিত। মানুহে হাই কোৱালিটি আৰু যোনবিলাক হাৰ্বেলৰ পৰা তৈয়াৰ কৰা চাবোনৰ বাবে অধিক মূল্য দিবৰ বাবেও সাজু আজিকালিৰ যুগত। গতিকে আপুনি যদি অনলাইন প্লেটফৰ্ম হওক, ফেচবুক হওক, হোৱাটছআপ গ্ৰুপ বা আপুনি স্থানীয় বজাৰতো যদি ইয়াৰ চাহিদা বিচাৰি যায়, তেতিয়াহ'লে সেইটো দিনক দিনে বৃদ্ধি পাইছে। গতিকে আপুনি এই বিজনেছটো এতিয়াই আৰম্ভ কৰিব পাৰে। যদি আপোনালোকে এই কথাখিনি শুনি বা বুজি পাইছে, তেতিয়াহ'লে আজিয়েই এই ব্যৱসায়টো আৰম্ভ কৰক। কাৰণ অৰ্গেনিক চাবোনৰ যোনখন মাৰ্কেট হয়, সেইখন দিনক দিনে বৃদ্ধি হৈ গৈ আছে। গতিকে আপুনি যদি ষ্টাৰ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আজিৰ পৰা আৰম্ভ কৰিলে ভৱিষ্যতলৈ আপুনি এজন সফল উদ্যোগপতি হিচাপে নিজকে গঢ় দিব পাৰিব। আৰু আপুনিও যদি এই অৰ্গেনিক চাবোনটো, হাৰ্বেল চাবোনটো কেনেকৈ উন্নত মানদণ্ডৰ হিচাপত গঢ়ি তুলিব পাৰে বা কেনেকৈ বনাব লাগে, সেই প্ৰচিডিউৰটো আপুনি ভালদৰে বুজি পোৱা নাই, তাক কেনেদৰে ভালকে বনাব পাৰিব, সেই বিষয়ে যদি সবিশেষ জানিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত আহি থকা নম্বৰত কণ্টেক্ট কৰিব পাৰে। কাৰণ এই বিষয়ত আমাৰ অফিচত অৰ্থাৎ অসম ট্ৰেডিং LLPত ইয়াৰ বিষয়ে এটা এদিনীয়া ৱৰ্কশ্বপ অৰ্থাৎ ট্ৰেইনিং দিয়া হয়, যোনটো পেইড হয়, আৰু তাৰ লগতে আপুনি এখন চাৰ্টিফিকেটো লাভ কৰিব। আৰু এই ৱৰ্কশ্বপত আপুনি মাৰ্কেটিঙৰ পৰা ষ্টাৰ্ট কৰি কেনেকুৱা প্ৰচিডিউৰত আপুনি বনালে চাবোনটো এটা উন্নত মানদণ্ড অৰ্থাৎ মাৰ্কেটত উলিয়াই দিব পৰাকে এটা ভাল কোৱালিটিৰ চাবোন হিচাপে আপুনি বনাব পাৰিব, সেই বিষয়ে সবিশেষ জনোৱা হয়। গতিকে আজিয়ে দেৰি নকৰি স্ক্ৰীনত আহি থকা নম্বৰত আপুনি কণ্টেক্ট কৰিব পাৰে। ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত জনাব যে ভিডিঅ'টো আপুনি কেনেকুৱা পালে। এতিয়া প্ৰশ্ন হয়, আপুনি বাৰু এজন ফিউচাৰলৈ এজন উদ্যোগপতি হ'বৰ বাবে সাজুনে? আজিলৈ ইমানেই, ধন্যবাদ।